Hello friends, Light India channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি ভিডিঅ'টোত মই আপোনালোকক জনাম লাচিত বৰফুকনে কিয় মোমায়েকক কাটি দুচুৱা কৰিলে। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। আৰু মই লাচিত বৰফুকনৰ বিষয়েও আগতে বহুত ভালেমানখিনি ভিডিঅ' বনাই থোৱা আছে আৰু আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰো চাই ল'ব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাচিত বৰফুকনে কিয় মোমায়েকক কাটি দুচুৱা কৰিলে? উত্তৰটো হৈছে লাচিতে বাৰীঘৰৰ কাম চাবলৈ গৈ যেতিয়া দেখিলে সকলোবোৰ এলাহত শুই বাগৰি আছে আৰু ঘৰৰ কাম 4 ভাগৰ 3 ভাগে এতিয়াও বাকী আছে, তেতিয়া লাচিত বৰফুকনৰ বহুত খং উঠিল। তেতিয়া লাচিত উত্তেজনাত কঁপিবলৈ ধৰিলে। বজ্ৰকণ্ঠৰে তেওঁ মোমায়েকক ক'লে, দেশতকৈ মোমাই ডাঙৰ নহয়। এই বুলি কৈ লাচিত বৰফুকনে খাপৰ পৰা হেংদাং উলিয়াই নিজৰ মোমায়েকক কাটি দুচুৱা কৰিলে। আজি এই ভিডিঅ'টোত ইমানে। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।